কণীৰ কাৰী এখন বনাও হওক একদম স্পেচিয়েলকৈ পুৰিৰ লগত খাব পৰাকৈ য'ত টেঙা মিঠা জ্বলা চব থাকিব পূৰা স্পাইচি 4টা কণী বইল হ'ব দিছোঁ প্ৰথমতে এখন পেষ্ট বনাই লওঁ হওক ধনিয়া লৈছোঁ পিঁয়াজ আৰু বিলাহী আৰু আদা নহৰু থাকিব প্ৰথমতে ধনিয়াৰ লগত পিঁয়াজ আৰু আদা নহৰুখিনি দি লওঁ মানে জাগা নহ'ব বিলাহীটো অলপ দেৰিকৈ দিম প্ৰথমতে এইখিনি গুড়া কৰি লওঁ এয়া হৈ গ'ল এতিয়া দি দিছোঁ বিলাহীখিনি একেলগেও দিব পাৰি যদি মিক্সিটো ডাঙৰ হয় মোৰটো সৰু আছিল কাৰণে মই পাৰ্টকৈ দিছোঁ আৰু এতিয়া বিলাহীখিনিও হৈ গ'ল কণী বইল হৈ আছে তাৰপাছত মই অলপমান দৈ লৈছোঁ দৈটো অলপমান টেঙা হ'ব আৰু জিৰা ধনিয়া হালধি তাৰপাছত জলকীয়াৰ গুড়ি আৰু কাশ্মীৰী জলকীয়া গুড়ি তাৰপাছত দিম অলপমান চিকেন মছলা আৰু গৰম মছলা ধুনীয়াকৈ মিক্স কৰি দিম তাৰমানে মিক্স কৰি দিলে কি হয় দৈটো নাফাটে আৰু নহ'লে ফাটি যোৱাৰ চান্স থাকে বঢ়িয়াকৈ এতিয়া কণীখিনি ফালি তেলত মিঠাতেলতে দিছোঁ প্ৰথমতে ভাজি ল'ম অলপ মানে কি হয় কণীটো ফালি দিলে তাৰ সোৱাদটো একেবাৰে সোমাই যায় একেবাৰে কাৰীখিনিও পূৰা মিক্স হৈ যায় বঢ়িয়াকৈ গতিকে কণীটো ফালি ল'লে বেছি সোৱাদ হয় এনেকৈ প্ৰথমতে অলপমান দুইফালে মাছ ভজা দি ভাজি ল'ম তাৰপাছত এইখিনি তেলতেই বাকী এই পেষ্টটো যে বনাইছিলোঁ পেষ্টটো ধুনীয়াকৈ এতিয়া ধুনীয়াকৈ ভাজিব লাগিব যাতে যিহেতু পিঁয়াজ আছে ইয়াতে আৰু বিলাহী আছে গতিকে একদম ভালদৰে ভাজিব লাগিব যাতে পিঁয়াজৰ আৰু বিলাহীৰ পানীখিনি পূৰা শুহি যায় নহ'লে অলপ কেঁচা ভাৱ হৈ থাকিব নহয় তাৰপাছত আকৌ এইখিনি পেষ্টটো ঢালিব লগা আছে অলপমান নিমখ দি দিছোঁ সোনকালে বিলাহীখিনি তেতিয়া গলি যাব আৰু ধুনীয়াকৈ এনেকৈ অলপ সময় ভাজিম পানীখিনি শুহি যোৱাৰ পাছত আৰু এটা পেষ্ট বনাইছিলোঁ নহয় দৈৰ লগত এতিয়া এইখিনি দি দিছোঁ বঢ়িয়াকৈ এইখিনি যিহেতু তেল ওলাই গৈছে দেখিছেনে অলপ তেল ওপৰত উপঙি আছে যে তাৰমানে ভাজা হৈছে আৰু এতিয়া এইখিনিও বঢ়িয়াকৈ মিক্স কৰি ল'ম একদম ধুনীয়াকৈ মিডিয়াম জুইতে দিম আৰু বেছি জুইত দিলে জ্বলি যোৱাৰ চান্স থাকে গতিকে ভালদৰে এনেকৈ লৰাই থাকিব লাগিব কিন্তু যাতে তলত লাগি নাযায় এতিয়া দেখিছেনে শুকাই গৈছে মোটামুটি এনেকৈ তেল লাহে লাহে উপঙি আহিছে মানে আপুনি গম পাব লাগিব আৰু যে পেষ্টখিনি ভাজা হৈছে ধুনীয়াকৈ এতিয়া দি দিছোঁ কণীখিনি যোনখিনি ভাজি লোৱা আছিলে এতিয়া ধুনীয়াকৈ মিক্স কৰিম এইটো কিন্তু একদম পটাপট জোৰে দিলে আৰু গোটেই কোহুম চুহুম ওলাই এইবিলাক চব তেল হৈ যাব সেইকাৰণে লাহে লাহে দিব লাগিব লুটিয়াই দিব লাগিব যাতে মিক্স হৈ যায় আৰু কণীখিনিৰ লগত লাহে অকণমান মানে যত্ন কৰি পেলাই লাহে লাহে দিব লাগিব আৰু এনেকৈ লৰাব লাগিব নহ'লে গোটেই কোহুমখিনি ওলাই গ'লে ভাল নালাগিব কোহুমখিনি থাকিলে ভাল লাগে আৰু এতিয়া ধুনীয়াকৈ এনেকৈ অলপ সময় ভাজাৰ পাছত মোটামুটি এতিয়া তলত লাগিব সময় হ'ব আৰু এতিয়া পানী ঢালিব লাগিব মোটামুটি হৈছে আৰু দেখিছেনে মজা হৈছে নহয় সোৱাদটো বহুত ভাল লাগে আৰু খাই অলপমান কেটচাপ দি দিছোঁ মানে কি বুলি কয় এইটো নহ'লে অহা নাই এই বিলাহী চচ কেতিয়াবা মনত থাকে মুখত নাহে যে বিলাহী চচৰ 2টকীয়া পাউচ চচখিনি অকণমান আগতেও দিব পাৰে মানে মিক্সতে নহ'লে অকণ মই দেৰিকৈ দিলোঁ যেনিবা এতিয়া মিক্স হওঁতে অলপ অসুবিধা হয় এই কণীটো ঢলাৰ আগতেই বিলাহী চচটো দি দিলে ভাল হয় আৰু অকণমান দিছোঁ আৰু এতিয়া পানী ঢালি দিছোঁ যিহেতু শুকাই গৈছে একেবাৰে পানী ঢালি পূৰা মিক্স কৰি দিলোঁ মোটামুটি হৈ গ'ল আৰু এতিয়া গৰম পুৰি বা পৰঠা হ'ব লাগে আৰু লগত আমাৰ ইফালে পুৰি বনাই আছে ব্ৰেকফাষ্টৰ লগত আন্দা কাৰী আৰু পুৰি লগতে চাহ খুবেই সোৱাদ লাগে খাই পেলাই মই আগতেও যেতিয়াই মানে কণী বনাবলৈ মন যায় এইটো মানে ৰেচিপি প্ৰায় বনাওঁ আৰু খুব ভাল লাগে বিশেষকৈ পুৰি বা পৰঠা নালাগে পুৰি লগতেই বঢ়িয়া আৰু ৰুটিৰ লগতো ভাল এনেকৈ আমাৰ ৰেডি হৈ গ'ল ব্ৰেকফাষ্ট গতিকে আমিও ব্ৰেকফাষ্ট কৰোঁ আপোনালোকে ইয়াতে দৈটো দিওঁতে আপোনাৰ নৰ্মেল দৈ দিয়াই ভাল একেবাৰে টেঙাটো নিদিব টেঙাটো দিলে আৰু পিছত বিলাহীও থাকিবতো বিলাহী টেঙাটো আৰু বেছি টেঙা হৈ যাব এনেকৈ এদিন বন্ধু বান্ধৱক মাতি খুৱাওক খুব প্ৰশংসা পাব ভাল পাব কিন্তু গতিকে যদি
ভিডিঅ'টো ভাল লাগিছে প্লিজ আমাক এবাৰ কমেণ্ট কৰি জনাব আৰু লাইক চাইক এবাৰ মাৰি দিব আৰু লগ পাম আৰু এটা নতুন ভিডিঅ'ত তেতিয়াহ'লে আজিলৈ আহোঁ টেক কেয়াৰ বাই বাই